হাই, মই পুনম দাস মুনু। খবৰ সকলোৰে। ৰাতিপুৱা চাকি গছি জ্বলায়ে ওলালো হাজো মন্দিৰত। এয়া ফুল আৰু তুলসীৰ মালা লৈ ল'লো, যিহেতু ঘৰৰ পৰা সকলোখিনি আনিছে। এয়া শৰাইখনৰ কাৰণে যা যোগাৰ কৰি ল'লো। কাতিৰ মাহ উপলক্ষে মানুহৰ ভিৰ বেছি, তাতে আকৌ দেওবাৰ। সেয়েহে বাহিৰতে শৰাইভাগ আগবঢ়াই লক্ষ্মী মন্দিৰত আমি সেৱা এভাগ লৈ আহিলো। আমাৰ এটা বিশ্বাস, যদিহে চকুত বেমাৰ হয় তেনেহ'লে তুলসীৰ মালাৰে যদি সেৱা কৰা হয় তেনেহ'লে সেই বেমাৰ ভাল হৈ যায়। সেইবাবে তুলসীৰ মালা দিবলৈ মাধৱ মন্দিৰত আমি প্ৰতি বছৰে আহোঁ। মন্দিৰৰ চৌপাশটো যে বৰ ধুনীয়া, অন্য দিনত বৰ নিৰ্জন হৈ থাকে। তাতে আকৌ মই ধূপ চাকিৰ গোন্ধ ইমান ভাল পাওঁ, মনটো কিবা এটা শান্তি লাগে। কাঢ়ি খোৱাতকে বোলো নিজে দি আহিলো কলকেইটা। এয়া শৰাইখন ভাঙি আমি খাই ল'লো। অকণমান ফটো ভিডিঅ' সেইটোতো আৰু মেণ্ডেটৰী। এয়া মানুহৰ কিমান ডাঙৰ লাইন, সকলোৰে মনোকামনা পূৰণ কৰক। চাকিবোৰ পিছে ইয়াতে বাহিৰতে জ্বলাব দিয়ে, ভিতৰত যিহেতু বহুত মানুহেই মানুহ আৰু। তাৰপিছতে খাই বৈ উঠি আমাৰ এইবিলাক গধূলি চাহ পানী খাই মই ওলালো শেষ নাটকৰ আখৰাত। ৰাতি 12টা বাজিছে।